মৰমৰ ভাইটি ভণ্টিসকল, আজি আমি শিকিম আমি ব্যৱহাৰ কৰা পানীৰ উৎসৰ নাম বৰ্ধিত ক্ৰমত অসমীয়াৰ পৰা ইংৰাজীত। সবতকে সৰু উৎস দমকল, ইয়াৰ ইংৰাজী নাম টিউব অইল। টিউব অইলতকে ডাঙৰ নাদ, ইয়াৰ ইংৰাজী নাম অইল। অইলতকে ডাঙৰ পুখুৰী, পুখুৰীৰ ইংৰাজী নাম পণ্ড। তাতকে ডাঙৰ নিজৰা, ইয়াৰ ইংৰাজী নাম স্প্ৰিং। স্প্ৰিঙতকৈ ডাঙৰ জান, জানৰ ইংৰাজী নাম ষ্ট্ৰীম। জানতকৈ ডাঙৰ নদী, নদীৰ ইংৰাজী নাম ৰিভাৰ। ৰিভাৰতকৈ ডাঙৰ হ্ৰদ, ইয়াৰ ইংৰাজী নাম লেক। লেকতকে ডাঙৰ উপসাগৰ, ইয়াৰ ইংৰাজী নাম বে। তাতকে ডাঙৰ সাগৰ, ইয়াৰ ইংৰাজী নাম চি। আৰু সবতকে ডাঙৰ মহাসাগৰ, ইয়াৰ ইংৰাজী নাম অ'চেন। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।